हेलो फ्रेंड्स, आज मैं कथा पातिम लिउकोमियार विषय। व्हाट इज लिउकोमिया? लिउकोमिया की एंड टाइप्स ऑफ लिउकोमिया। लिउकोमिया किमान धৰণৰ হ'ব পাৰে ने कॉजेस ऑफ लिउकोमिया। लिउकोमिया की কাৰণত হ'ব পাৰে एंड सिम्पटम्स ऑफ लिउकोमिया। लिउकोमिया हले की लक्षण आহে एंड ट्रिटमेंट ऑफ लिउकोमिया। मैं এতিয়া फार्स्ट कम व्हाट इज लिउकोमिया। लिउकोमिया की? लिउकोमिया ए धৰণৰ ब्लाड कैंसर जीतु WBC व्हाइट ब्लाड सेलर मात्रा बढ़ी जाए, डेभेलप নহয় আৰু रक्त श्वेतकणिकार संख्या बढ़ी गले এই ৰোগ হয়। ब्लाड बनवा लिम्फ नोड्स बन मेरु এইবিলাক ভালদৰে কাম কৰিব নোৱাৰে আৰু বিশেষকৈ বন মেৰুৰ পৰাই এই ৰোগ হয়। লিউকোমিয়া মিন্স আমি এইটোৱে বুজিব পাৰোঁ যে WBCৰ সংখ্যা বহুত বেছি एंड आमी बिहेके एटो बुझिब पारो जे लिउको मीन्स हाई नम्बर ऑफ WBC एंड इमिया मीन्स ब्लाड एंड हिमोग्लोबिनर संख्या कम थाके, WBCर संख्या बेसी थाके। मोस्टली 55 इयर्सर बेसी हले এই ৰোগ बेसिके देखा जाए और सरू मानुहरो হ'ব পাৰে। এতিয়া टाइप्स ऑफ लिउकोमिया। लिउकोमिया किमान धৰণৰ হ'ব পাৰে? लिउकोमिया एक्यूट लिउकोमिया एंड क्रोनिक लिउकोमिया। क्रोनिक लिउकोमिया दो प्रकाৰৰ, এটা क्रोनिक माइलेट लिउकोमिया एंड क्रोनिक लिम्फेटिक लिउकोमिया। कॉजेस ऑफ लिउकोमिया। लिउकोमिया की কাৰণত হ'ব পাৰে? এইটো সঠিক কাৰণ অজ্ঞাত, একজেক্ট কাৰণ নাই, তথাপিও কিছুমান কাৰণ আছে যাৰ কাৰণে লিউকোমিয়া হয়। ব্লাডত ইনফেকশন হলে লিউকোমিয়া হ'ব পাৰে, জেনেটিক কণ্ডিশ্যনত লিউকোমিয়া হ'ব পাৰে, এণ্ড বন মেৰু ভালদৰে হিচিপ নহয় তাতো হ'ব পাৰে, ৰেডিয়েশ্যন বেছি হৈ আছে তাতো লিউকোমিয়া হ'ব পাৰে। एक्यूट लिउकोमियात की सिम्पटम्स আহিব? एक्यूट लिउकोमियात অলপ জ্বৰ অনুভৱ হ'ব, ৰক্তশূন্যতা, শৰীৰটো কিছুদিনৰ ভিতৰতে হোৱাইট কালাৰ হ'ব ধৰিব, নাকেদি ব্লাড ওলাব, দাঁতৰ মাৰি দি ব্লাড ওলাব, ডিঙি বিষাব, মুখত গা প্ৰবৃত্তি হ'ব, লিভাৰ এণ্ড স্প্লিন ইনক্ৰিজ হ'ব, বহুত উইকনেছ আহিব, ৰোগীটো বহুত দুৰ্বল হৈ পৰিব, জইণ্ট পেইন হ'ব। ব্লাড পৰীক্ষা কৰালে দেখা যায় যে হিমোগ্লোবিনৰ সংখ্যা বহুত কম আৰু WBCৰ সংখ্যা বহুত বেছি। এতিয়া ক্ৰনিক মাইলেট লিউকোমিয়া। ক্ৰনিক মাইলেট লিউকোমিয়া এইটো 35 বছৰৰ পৰা 50 বছৰৰ ভিতৰত এই ৰোগটো বেছি হয় আৰু এইটো পুৰুষ মহিলা দুয়োৰে হয়। এইটো ৰোগ লক্ষণ সিম্পটমস বহুত ৰক্তশূন্যতা হ'ব আৰু ৱাইট লছ হ'ব, স্প্লিন বহুত বাঢ়িব এণ্ড পেটৰ লেফ্ট সাইডত পেইন হ'ব। ক্ৰনিক লিম্ফেটিক লিউকোমিয়া এইটো 45 বছৰৰ পৰা 80 বছৰৰ ভিতৰত এই ৰোগটো বেছি হয় আৰু এই ৰোগটো মহিলাসকলৰ পৰা পুৰুষসকলৰ বেছি হয় আৰু এই ৰোগটোৰ সিম্পটমস সামান্য ৰক্তশূন্যতা হ'ব, ডিঙি এণ্ড লিম্ফ গ্লেণ্ড ডাঙৰ হ'ব, স্প্লিন এণ্ড লিভাৰ সামান্য বাঢ়িব। এতিয়া নেক্সট ভিডিঅ'ত আমি লিউকোমিয়াৰ ট্ৰিটমেণ্টৰ বিষয়ে কথা পাতিম। থেংক ইউ।